সো সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগত কৰিছোঁ। আজি এয়া চাওক আমি বজাৰত আছোঁ ইফালে এয়া জেগা কি আছে ইয়াত লোকেল বস্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। কলমৌ শাক এইটো 20 টকা তিনটা, এইটো কলমৌ শাক 20 টকা তিনটা। মৰাপাত মৰাপাত এইটো মৰাপাত বুলি কয়, এইটো নৰসিংহ, এইটো কি বুলি কয় এইটো তাৰপৰা এইটো ভেদাইলতা, এইটো দবাই বস্তু এটা, এইটো জোৰোণ ফুল, এইটো ঢেকীয়া, মচন্দ এইটো, তাৰপৰা এইটো একেবাৰে বঢ়িয়া। এইফালে গোটেই বস্তু আছে, এই জলকীয়াও আছে, ভোট জলকীয়া, বিলাহী। তাৰপৰা বজাৰটো আজি বৰ গৰম, বতৰটো বহুত গৰম। ইফালে আপুনি চাব পাৰে ইমান মানুহ ভিৰ ভাৰ হৈছে। তো বলক আমি আগলৈ আগবাঢ়ি যাওঁ, কি লোকেল বস্তু পায় আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বলক এই ইফালেও এটা আছে, বলক যাওঁ তাত। এইয়া আমি আহি ইফালে পালোঁ। এই বাঁহ টেঙা, এইটো ডাঙৰটো 150 বোলে বাঁহ টেঙা। তাৰপৰা এইফালে তৰা, পচলা, কুকুম্বাৰ মানে কি আপোনাৰ এইটো গোটেইটো আছে। বলক আমি কি পাই দেখাবলৈ চেষ্টা কৰিম আপোনাক। মিঠা টেঙাটো কেনেকুৱা দাদা মুঠি? 10 টকা। এইটো মিঠা টেঙা 10 টকা বোলে। ধুনীয়াকৈ দেখাম দেই ৰাইজ। এইটো লাই শাক একেবাৰে। এইটো মুঠি কেনেকুৱা? এইটো মুঠি 20 টকা বোলে, 3 মুঠি। তাৰপৰা এইটো মান ধনিয়া, জোৰোণ বন, এয়া মাছৰ লগত খাবলৈ এইটো বহুত বঢ়িয়া বস্তু। ভেদাইলতা, এইটো মৰাপাতখিনি কেনেকুৱা? 10 টকা মুঠি বোলে, এয়া বঢ়িয়া। এইটো তাৰপৰা পাকুমটো 10 টকা বোলে। এইটো চেংমৰা 30 টকা। তাৰপৰা এইটো টিকনি বৰুৱা 20। বঢ়িয়া চব্জি আনিছে কিন্তু দাদাহঁতে। ক'ৰ পৰা আহিছে দাদা? জকাইৰ পৰা আহিছে এই দাদাহঁতে। বঢ়িয়া লোকেল বস্তু আনে দেই দাদাহঁতে, লোকেল চব্জি আনে আৰু। ভালে চাওক এনেকেইটা চাওক ৰাইজ, কি ধুনীয়াকৈ বান্ধি থৈছে এনেকুৱাকৈ ডাঙৰ একে মজা। এয়া চাওক আধা কেজি 30 টকা বুলি কৈছে। এয়া চাওক ইমান বঢ়িয়া বস্তু। এই কুঁহিয়াৰ ৰস তাৰপৰা কিমান এগিলাচ? 30 টকা। এইয়া চাওক কুঁহিয়াৰ ৰস বঢ়িয়া দেই। এইটো জয় আই অসম কুঁহিয়াৰ ৰস। এয়া চাওক 30 টকা বোলে এগিলাচত। বঢ়িয়া আদা 60 টকা বোলে। ভোট জলকীয়া কেনেকুৱা দাদা? এইটো ভোট জলকীয়া কেনেকুৱা? ওজনত ল'ব নেকি? নাই নহয়, এনে এটা 20 টকা ভাগ। এইটো 20 টকা ভাগ বোলে। বঢ়িয়া। নেমুকেইটা 20 টকা তিনিটা। নেমু 20 টকা তিনিটা। তিয়হ কেজি কেনেকুৱা? তিয়হ কেজি 60 টকা। 60 টকা কেজি বোলে। বোলে চাওক ভোট জলকীয়া ডেৰ আনিছে। এইটো কলা কচু, দুধ কচু। ককা আপুনি এইটো চাওক, এইটো তিতা বেগুৰিটো কেনেকুৱা কেজি? 50 টকা কেজি। তাৰপৰা এইটো স্কচ 40 টকা বোলে। তাৰপৰা এইটো তিতা কেৰেলা 1 কেজি নিলে 60 টকা, 20 টকা পোৱা আৰু 80 টকা 20 টকা কমাব আৰু। তাৰপৰা এইটো ভেন্দি 30 টকা। এইটো ভেন্দি একে বঢ়িয়া ভেন্দি। তাৰপৰা এইটো কুন্দুলি 80 টকা। তাৰপৰা এইটো 60 টকা। এইটো দুন্দুলি 60 টকা কেজি বোলে গোটেই ইফালে চাওক। এইটো তাৰপৰা মাটি দাইল 100 টকা কেজি। এইয়া চাওক এইটো কি? এইটো গাখীৰ। বঢ়িয়া। ইফালে গাহৰি বজাৰ, তাৰপৰা লাইন এইয়া পুৰা গোটেই। কিমান দাদা কেজি? 440। এয়া চাওক বঢ়িয়া মাংস একে লাইন বহে ইফালে। এয়া চাওক গোটেই এনেকুৱাকৈ গৈছোঁ। এয়া চাওক ইফালে টিভি চেণ্টাৰৰ মেইন গাহৰি বজাৰ দেই, এইটো বহুত পপুলাৰ ডিব্ৰুগড়ত। গোটেই ইফালে লাইনকৈ আছে। চাওক মানুহ কেনেকুৱাকৈ ভিৰ ভাৰ হৈ থাকে ইফালে গোটেইটো ভিৰ ভাৰ ইফালে চাওক। এইয়া গোটেই ধুনীয়া আছে, কি লাগে চব পাব ইফালে। এই তাৰলৈকে আছে, যিমান পাৰে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বলক চাই যাওঁ।
কেজি 440 চবতে এয়া চাওক টকা ইয়াতে আনিছে ধুনীয়া ধুনীয়া মাল ফ্ৰেছ এই তালৈকে আছে তাৰপৰা অকণমান মই বজাৰৰ সুন্দৰ কিবা নজৰাটো দেখাই দিম এনেকুৱাকৈ দেওবাৰীয়া বজাৰ আজি তাৰ কাৰণে নহ'লে ইয়াততো দেওবাৰ নহয় এইটো সদায়ে বহি থাকে ইয়াত আপোনাৰ বজাৰ কিন্তু আজি দেওবাৰ বুলি এনেকুৱা ভিৰ ভাৰ মানুহ হৈছে আৰু ইফালে চাওক গোটেই এইটো টিভি চেণ্টাৰটো এইটোৱে আৰু টিভি চেণ্টাৰ এইফালে চাওক এইটো বজাৰ একেবাৰে চা কোনোবা কিবা কৰিছে কোনোবা কাটিছে এইফালে মাছ এনেকুৱাকৈ ভিৰ